নমস্কাৰ। পোনপ্ৰথমে পৰম গুৰু পৰমেশ্বৰ শ্ৰীহৰিৰ চৰণত সেৱা জনাই আধ্যাত্মিক তত্ত্ব ভক্তিৰস চেনেলটোলৈ আপোনাক স্বাগতম জনালোঁ। অনন্তৰূপী শ্ৰীহৰিৰ অনন্ত গুণ নাম বৰ্ণনা কৰোঁতে যদি অজানিতে কিবা ভুল দেখা পায় ক্ষমা কৰি কমেণ্টত জনাব। আদিতে যেতিয়া ভগৱানে বামন অৱতাৰ লৈ দৈত্য ৰজা মহাবীৰ বলিক চলনা কৰি তিনি পদভূমি বিচাৰি যেতিয়া স্বৰ্গলৈ বুলি এক পদ আগবঢ়াই নিয়ে, তেতিয়া ব্ৰহ্মলোকত প্ৰজাপতি ব্ৰহ্মাই বামনৰূপী ভগৱানৰ ৰঙাচৰণ দেখি সেই পঞ্চচিহ্নযুক্ত পদকমলত পদ্মজনী ব্ৰহ্মাই নিজ কমণ্ডলৰ জলেৰে ধুৱাই দিয়ে। পৰা বৈ অহা দেখি দেৱৰোদেৱ মহাদেৱে জটা পাতি সেই পদজলৰূপী গংগাক নিজৰ শিৰত ৰাখি থলে আৰু সেই গংগাক পৃথিৱীলৈ আনিবৰ বাবে ইক্ষ্বাকু বংশৰ সকলো ৰজাই বহু তপস্যা যাগযজ্ঞ কৰিছিল আৰু শেষান্তৰত ৰজা ভগীৰথে তপস্যা কৰি মহাদেৱক তুষ্ট কৰিলে আৰু পৃথিৱীলৈ গংগা নদীক বোৱাই আনিলে। তেতিয়া মহাদেৱৰ জটাৰ পৰা মহাপ্ৰলয়ংকৰ গতিৰে বৈ অহা দেখি ধ্যানৱন্ত জাহ্নমুনিয়ে পৃথিৱী নাশ হ'ব ভাবি সেই গংগাক একে আজলিৰে খাই পেলালে। তাকে দেখি ৰজা ভগীৰথে তপস্যাৰে গংগা দেৱীক জীৱৰ ৰক্ষাৰ্থে পৃথিৱীলৈ অনাৰ কথা জাহ্নমুনিক বিৱৰি ক'লে আৰু গংগাক মুক্ত কৰি দিবলৈ কাতৰ অনুৰোধ কৰিলে। ভগীৰথৰ অনুৰোধত জাহ্নমুনিয়ে গংগাক জাহ্নৱী নাম দি ধীৰ গতিৰে বৈ যাবলৈ আজ্ঞা কৰি মুক্ত কৰি দিলে। তেতিয়াৰ পৰাই ত্ৰিবেণী গংগা নাম লৈ তিনিখুটি হৈ পৃথিৱীলৈ গংগা দেৱী বৈ আহিল। সেইকাৰণেই শাস্ত্ৰত কয়, বিষ্ণু পাদুদগী গংগা মহেশ্বৰ সহিতেইটো জগতক পবিত্ৰ কৰে। দৰ্শকসকল, কাহিনীটো কেনে পালে তলৰ কমেণ্টত জনাব। ভাল পালে লাইক কৰিব। ধন্যবাদ।